चतुर नार करके सिंगार एक चतुर नार। ওই সুধীর ভাই কি খেলাটো কৰি আছ? আৰাম লৈ আছো। দেখা নাই ৰাইজে থোপাথুপি চাকৰি ললে, তই ইয়াত কি? বাল খুৰাই আছ। কি হল? কি কৈ আছা? ভাল কৈ কা। কিবা যে মেলা। কি মেলাৰ কথা কৈছা? বুজিছো, সি জব মেলাৰ কথা কৈছে। কামেই নাই। কিয় বা কলি? হোলচেল ৰেট যে। মানে ইউটিউব ফেচবুকত মাৰিছা জব মেলা। হাবা বাদ দিয়ে। তোৰ চেন্নাই ট্ৰিপ কেনেকুৱা? বেয়া নহয়, কেৱল মাজে মাজে উঠি যায়। বৰ বেছিকৈ উঠে নেকি? বেছি মানে প্লেনখন যেতিয়া উঠিব ধৰিব, নুনু কেনি গ'ল ফুফ কেনি গ'ল ধৰিবই নোৱাৰি। ই উৰণীয়া বাছৰ কথাহে কৈছে। মই আকৌ ভাবিছিলো কিবা বেলেগ জিনিসহে উঠে। তাতেই আৰু সুন্দৰ সুন্দৰ বাইদেউ কেইজনী। বৰ ধুনীয়া দৃষ্টিভংগীমা। আই ঐ দেখি লগত লৈ আহি লাগিছে। আমাৰ লগত আহিব জানো? আগতে ফুটিব দেই, তাৰ পিছত আণ্ডাৰ বাহাৰৰ মাথা মাৰিবি। কেলা ৰুম পাই থাকিবই নোৱাৰিলো। কিয়? ৰুমটো বেয়া আছিল নেকি? নহয়, আবতৰীয়া ফিচকাৰীকেই মাৰিলো। মানে তই টুজি যে, অকমান দেৰিকৈ পুৰা বুজি পাবি। 5G। ডাক্তৰে পিছে কি ক'লে? কিনো কব, বেছিকৈ মাৰিব মানা কৰিছে। ডক্তৰেও ভাল জেগাতেই হাত মাৰিছে। বিছনা চাদৰ গামোচাত এতিয়াও দাগ লাগি আছে। কিনো হ'ব? এইটো খাই যে বেগেৰটো মাৰিছিলি।